হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৱে ভালে আছে। ময়ো ভালে আছোঁ। মই লিলি পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি ৰাতিপুৱাৰ পৰাই ব্লগ ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱা মানে উঠিছোঁতো বহুত পুৱাই, উঠি পেলাই সকলো কাম কাজ পূজা দিয়া হৈ গ'ল আৰু হাজবেণ্ডো অলৰেডি খোৱা লোৱা কৰি দোকানত গুচি গ'ল। আৰু মই চাহ খোৱালৈ আজি অকণমান দেৰিয়ে হ'ল, প্ৰায় 9টামানহে বাজিছে এতিয়া চাহ খোৱাত। তো ভাবিলোঁ যে এতিয়া একাপ ৰঙা চাহ খাওঁ। চাহটো নোখোৱালৈকে অকণমান ফ্ৰেছনেছ ভাৱটো নালাগে। চাহ খোৱা হৈ গ'লে অলপ ফ্ৰেছ লাগি থাকে। আৰু এয়া মোৰ ৰঙা চাহ একাপ বনাই ল'লোঁ। এতিয়া কাপত লৈ ল'ম। আৰু সেইফালে ছোৱালীজনী আজি টোপনিৰ পৰা উঠোতে অকণমান দেৰি কৰিছে, প্ৰায় 9টামান বাজিছে। তাইক হাতত ব্ৰাছ দি থৈ আহিছোঁ, ক'লোঁ যে ব্ৰাছ কৰা, কিন্তু টোপনিৰ পৰা উঠিলে অকণমান এলেহুৱা ভাৱটো যিহেতুকে থাকে, সেইকাৰণে তাই অকণমান ব্ৰাছটো লৈ বহি আছে, ব্ৰাছ কৰিব ইচ্ছা কৰা নাই। তো মই এৰি থৈ আহিলোঁ, ভাবিলোঁ যে আগতে মই একাপ ৰঙা চাহ বনাই লওঁ। আৰু যিহেতুকে তাই অকণমান দেৰিকৈ উঠিছে, আজি বেলেগ বস্তু একো নিদিওঁ, অকণমান ভাতে দিম। তো হাজবেণ্ড ভাত খাই গৈছে আৰু এতিয়া আমাৰ কাৰণে অকণমান বইল ভাত বনাম। এইফালে আলু আৰু ভাত বইল দি দিছোঁ আৰু ছোৱালীজনীৰ কাৰণে আৰু মোৰ কাৰণে 2টা কণী বইল দিছোঁ। তো ভাত হৈ থাকে মানে মই চাহ একাপ খাই লওঁ। আৰু চাহ একাপৰ লগত অকল 2টা বিস্কুটহে খাম, তাৰে বেছি একো নাখাওঁ। কাৰণ কি যিহেতুকে আজি ৰুটিৰ ভেজাল কৰা নাই। ছোৱালীজনীৰ কাৰণে ভাত কৰিছোঁ আৰু লগতে অকণমান মোৰ কাৰণেও বনাই লৈছোঁ। সেইকাৰণে ভাবিলোঁ যে আজি অকণমান দেৰিকৈ ভাতকে খাই ল'ম। আৰু তাৰে পিছত দুপৰীয়াৰ ভাত বনোৱাৰ কামটো বাকীয়ে আছে। আজি বজাৰৰ পৰা মাংস, ডাঙৰ মাছ, সৰু মাছ চব লৈ আহিছে। তো সেইবিলাক বনোৱাটো বহুত টাইম লাগিব। আৰু এইফালে চাওক, ছোৱালীজনী বহুত কাম নিজে নিজে কৰিব পৰা হ'ল, অকণমান ডাঙৰ হ'ল। কেতিয়াবা মই ধুৱাই দিওঁ, কেতিয়াবা তাই অকণমান হেৰি কৰে যে মই নিজে ধুম। তো কেতিয়াবা কৰিবলৈ দিওঁ, পিছত মই আৰু ভালকৈ ঠিক কৰি দিওঁ, ধুৱাই দিওঁ। আজিকালি অকণমান পাৰা হয়। আৰু এয়া ছোৱালীজনী নিজে মুখতে ক্ৰীম লগাইছে নিজে আৰু কাপোৰ কানি চেঞ্জ কৰি দিলোঁ। আৰু এতিয়া দিছোঁ অকণমান পানী খাবলৈ। আৰু পানী খাই অকণমান টাইম ৰেষ্ট দি পেলাই আৰু ডাইৰেক্ট আজি ভাতে খুৱাই দিম। বেলেগ বস্তু আজি গাখীৰ চাখীৰ আৰু নিদিলোঁ। তো এয়া অলপমান ময়ো চাহ খাই আছিলোঁ আৰু ছোৱালীজনী এনেকৈ বহি কিবা কিবি কথা পাতি আছিলে, ভাত খাব নে নাই কি সুধি আছিলোঁ। তো এনেকৈ আজিকালি বহুত কথা পতাও হ'ল, তাই অলপ কথা পাতিব জনা হ'ল, ডাঙৰ হ'ল যিহেতু, স্কুল দিব লগাই হ'ল। আৰু এইফালে মোৰ চাহ খোৱাও হৈ গ'ল প্ৰায়। আৰু এতিয়া আহিছোঁ, ভাতটো অকণমান ঠাণ্ডা হয় সেইখিনি টাইমত ছোৱালীজনীৰ যিমান কাপোৰ কানি আছে চব ওলালোঁ। তাইৰ সৰু যিবিলাক কাপোৰ হৈ গৈছে সেইবিলাক বেলেগ কৰিব লগা আছে। আৰু কাপোৰবিলাক অলপমান বেলেগকৈ ছেটিং কৰি থলোঁ, কাৰণ কি বহুত বাচ্ছাৰ কাপোৰ হয়, বিচাৰি পাবলৈ বহুত দিগদাৰ। সেইকাৰণে ভাবিলোঁ যে অকণমান বেলেগকৈ থওঁ আৰু সৰু হৈ যোৱা কাপোৰবিলাক ওলাই থৈ দিওঁ। তো সেনেকেতে কাপোৰ কানি জাপি আহি গ'লোঁ ভাত লৈ। কণী বইল আৰু আলু বইল অকণমান মিঠাতেলেদি সানি ল'লোঁ। আৰু মোৰ কাৰণে এক্সট্ৰাকৈ এটা কেঁচা জলকীয়া লৈ ল'লোঁ। আৰু প্ৰথমতে ছোৱালীজনীক খুৱাই দিম, তাৰে পিছত ময়ো অকণমান খাই ল'ম। আৰু খোৱা লোৱা কৰাৰ পিছত আমাৰ ঘৰৰ যোনটো মোৰ হেল্প কৰা মানুহজনী আছে, তাইও আহি পোৱাৰ টাইম হ'বহি। তাই আহি পোৱাৰ পিছত অকণমান মাছ কাটিব লগা আছে, তাৰে পিছত একেলগে দুপৰীয়াৰ সাজ বনাবলৈ যাম। আৰু ভাত খোৱাৰ পিছত আৰু অকণমান অকণমান কাম আছিল, মই কৰিলোঁ। কৰাতে বাইদেউ আহি পালে। তো বাইদেউক ক'লোঁ যে প্ৰথমতে মাছখিনি বাছি লওক। আৰু এইফালে মই মাছকেইটা ধুই মাছৰ ডাঙৰ মাছ আনিছিলে, ধুই পেলাই নিমখ হালধি সানি অলপমান দুপৰীয়া ৰন্ধাৰ কাৰণে আগভাগ ধৰিয়ে আছোঁ। আৰু কাৰণ কি নহ'লে বহুত দেৰি হৈ যাব, মাছ ভাজোতে বহুত টাইম লাগে। সেইকাৰণে মই ভাবিলোঁ যে বাইদেউ যিমান টাইমত সৰু মাছখিনি কাটা ধোৱা মেলা কৰি থাকে, সিমানতে মই ডাঙৰ মাছৰ ৰেচিপিটো কৰি ল'ম। তো এয়া মাছ প্ৰথমতে মই ভাজি লৈ আছোঁ। আজি মই কঁঠাল গুটিয়েদি মাছৰ আঞ্জা বনাম। তো হাজবেণ্ডৰ এটা ভাল পোৱা ৰেচিপি। তো কৈ গৈছে যে কঁঠাল গুটি যিহেতুকে আছে, মাছ বনাবা, আৰু সেইকাৰণে ডাঙৰ মাছ আনিছে। তো প্ৰথমতে খালী কেৰাহীত এনেকৈ কঁঠাল গুটি ভাজি ল'ব লাগিব ভালকৈ, একদম খালী কেৰাহীত, একো নালাগে, জাষ্ট এনেকৈ লৰাই থাকিব লাগিব। একদম কম ষ্টিমত দি থ'ব লাগিব। আৰু এফাল হ'লে আনটো ফালত
ওলটাই দি ঠিক এনেকুৱা ধৰণৰ চাওক ধুনীয়াকৈ এনেকৈ ভাজি ল'ব লাগিব আৰু তাৰে পিছত সেইখিনি কেৰাহীৰ পৰা নমাই এনেকৈ থেতেলাই ল'ব লাগিব থেতেলাই লোৱাৰ পিছতহে আমি ৰেচিপিটোলৈ আগবাঢ়িব পাৰিম তো এয়া বাইদেউৰো মই মাছ ভজা কঁঠালগুটি ভজা হোৱালৈকে বাইদেউৰো মাছ কাটা বাছা হৈ গ'ল তাৰে পিছত মোক অকণমান কঁঠালগুটি থেতেলাই দিলে আৰু তাৰ পিছত আহি গ'লো ৰেচিপিটোলৈ তো ৰেচিপিটোৰ কাৰণে অকণমান কেৰাহীত তেল দি লৈছোঁ আৰু এতিয়া কাটি থোৱা অকণমান পিঁয়াজ দিছোঁ আৰু পিঁয়াজকেইটা অকণমান টাইম ভাজি ল'ম পিঁয়াজকেইটা অকণমান ভালকৈ ভাজি ল'ব লাগিব আৰু ভালকৈ ভাজি লোৱাৰ পিছত তাতে মই দিছোঁ আদা নহৰু আৰু কেঁচা জলকীয়া বটা আৰু আদা নহৰু কেঁচা জলকীয়া বটাখিনিও মই ভালকৈ তেলৰ লগত ভাজি ল'ম কাৰণ কি তাৰে এটা কেঁচা গন্ধ থাকে মই প্ৰত্যেকটো ভিডিঅ'ত আপোনালোকক কৈয়ে থাকোঁ তো মছলা ভালকৈ ভাজিব লাগে আজিকালি সকলোৱে জানে ভালকৈ ভাজিলে আঞ্জাত মছলাৰ কেঁচা গন্ধটো নাহে তো আদা নহৰু আৰু কেঁচা জলকীয়া দিয়াৰ পিছত ভালকৈ অকণমান তেলত ভাজি লৈছোঁ তাৰে পিছত দি লৈছোঁ হালধি নিমখ দি ল'ম অকণমান জিৰা গুড়ি আৰু তাৰে পিছত অকণমান পানী দি ভালকৈ মছলাটো ভাজি ল'ম অকণমান পানী দিয়াৰ কাৰণ এইটোৱে যাতে কি জিৰাৰ গুড়া দহি নাযায় তো এয়া চাওক মছলা মোৰ একদম ভালকৈ ভজা হৈ গৈছে ধুনীয়া এটা চেণ্ট ওলাইছে আৰু এতিয়া মই ইয়াতে থেতেলাই থোৱা কঁঠালৰ গুটিখিনি দি ল'ম আৰু কঁঠালৰ গুটিখিনি ইয়াতে দি লোৱাৰ পিছত মছলাৰ সৈতে ভালকৈ মিহলাই দিব লাগিব আৰু ভালকৈ মিহলাই দিয়াৰ পিছত আৰু অকণমান টাইম ভালকৈ ভাজি ল'ব লাগিব যাতেকৈ মছলাখিনি কঁঠালৰ গুটিৰ সৈতে ভালকৈ মিক্স হৈ যায় আৰু ধুনীয়া এটা টেষ্টি ৰেচিপি হয় বনোৱাৰ পিছত তো এয়া চাওক মই ভালকৈ লৰাই ল'লোঁ আৰু তাৰে পিছত ইয়াতে দি লৈছোঁ গৰম পানী কুহুমীয়া গৰম পানী থৈছিলোঁ কৰি তো এয়া দি লৈছোঁ আৰু পানী দিয়াৰ পিছত অকণমান কম ষ্টিমতে হ'ব দিব লাগিব আৰু এইফালে চাওক মাংসৰ আঞ্জাও প্ৰায় মোৰ আধা আধি হৈছে ইয়াতো পানী দিব লগা হৈছে জাষ্ট আৰু অকণমান ভাজিব লাগিব আজি মোৰ ৰন্ধা বঢ়া কৰোঁতে বহুত মানে হুলস্থুল হৈছে এক নম্বৰ হৈছে বহুত দেৰি হৈ গৈছে আৰু ছেকেণ্ড কথা হৈছে আইটেম বহুতকেইটা তো এয়া চাওক কঁঠালৰ গুটিত যে পানী দি থৈছিলোঁ আঞ্জাটোত পানী উতল অহাৰ পিছত ইয়াতে মাছৰ পিচকেইটা দি লৈছোঁ আৰু তাৰে পিছত ভালকৈ আৰু অকণমান টাইম হ'ব দিব লাগিব আৰু এতিয়া মই আজি মানে আমাৰ ৰেচিপিত আছিল কঁঠালগুটিৰ সৈতে মাছৰ আঞ্জা মাংস আৰু সৰু মাছ বেহৰেদি কৰিছিলোঁ সৰিয়হৰ সৈতে তো এয়াই আছিল আমাৰো ভলবম ষ্টাৰ্ট হৈ যাব সেইকাৰণে আমি আৰু নিৰামিষে খাম তো আগলৈকে আপোনালোকে সকলোবিলাক নিৰামিষ আইটেমে পাই থাকিব তো এয়া মোৰ কঁঠালৰ গুটিৰ সৈতে মাছৰ আঞ্জা ৰেডি হৈ গৈছে বাকী আজি আৰু ভিডিঅ' কণ্টিনিউ কৰিব নোৱাৰিলোঁ আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ বহুত ব্যস্ততা থকাৰ কাৰণে টাটা বাই বাই টেক